নমস্কাৰ আজি তাৰিখত যদি আপুনি চাই যে আমি আটাইতকৈ বেছি ব্যৱহাৰ কৰা শব্দটো কি বা আমাৰ জীৱনত আটাইতকৈ বেছিকৈ প্ৰয়োজন হোৱা শব্দটো কি বি পজিটিভ বস তুমি যোগাত্মক হৈ থাকা ইয়াৰ কাৰণ হৈছে যে আধুনিক এই সময় এই সমাজ ব্যৱস্থা ইমান প্ৰতিযোগিতামূলক হৈ পৰিছে যে তাৰ কাৰণে আমাৰ কি হৈছে মানসিক চাপো বৃদ্ধি হৈছে মানসিক চাপৰ ফলত কি হৈছে যে আমি হতাশগ্ৰস্ত হওঁ মানসিক চাপ বৃদ্ধি হোৱাৰ কাৰণে কি হৈছে আমাৰ এনেকুৱা ভাৱ হয় যে আমি ব্যৰ্থ হৈছো আমি ফেইল হৈছো আমি কৰবাত ৰখি গৈছো সেই কাৰণে যেটা আমি হতাশাত ডুব না যাওঁ তাৰ কাৰণে আমি নিজকে নিজে মোটিভেট কৰি থাকিবলগীয়া হয় যে বি পজিটিভ তুমি যোগাত্মক হৈ থাকা হেৰাই নাযাবা হতাশ নহবা বিশ্ব স্বাস্থ্য সংস্থা WHO এটা প্ৰতিবেদন আগবঢ়াইছে যে প্ৰতি 8 জনৰ ভিতৰত এজনতকৈও বেছি লোক কি হয় মানসিক স্বাস্থ্যজনিত কাৰণত ভুগিবলগীয়া হৈছে আৰু তাৰ ভিতৰত বহুত বেছি পৰিমাণে ভুগিছে এংজাইটি উদ্বেগজনিত অৱস্থা এনি টাইম আমি উদ্বেগজনিত অৱস্থাত থাকিবলগীয়া হয় আৰু মানসিক হতাশা গতিকে আমি নিজকেই এই প্ৰতিযোগিতামূলক পৃথিৱীখনত কি কৰিবলগীয়া হৈছে যে যোগাত্মক হৈ থাকিবৰ বাবে আমি এক্সট্ৰা এনাৰ্জি এক্সট্ৰা ফোৰ্স আমি লগাবলগীয়া হৈছে যে বি পজিটিভ তুমি যোগাত্মক হৈ থাকা তুমি হেৰাই নাযাবা তুমি হতাশ নহবা বি পজিটিভ বা পজিটিভিটি বা যোগাত্মক হৈ থাকা কথাষাৰ শুনোতে আমাৰ এনে লাগিছে যেন ই আমাক এটা সফল জীৱন দিব আমাক এটা মংগলময় জীৱন দিব ই আমাক প্ৰকৃত পথত লৈ যাব কিন্তু কোনো শব্দ ই স্বয়ং ই কোনো এক পক্ষত গুচি নাযায় ই নিৰপেক্ষ এতিয়া আপুনি চাওক যে আমাৰ জীৱনত পজিটিভিটি কি যোগাত্মক হৈ থকা মানে কি যে মই যিটো চিন্তা কৰিছো জীৱনটোক লৈ পেলাই মই যিটো লক্ষ্য বা যিটো কাম সন্মুখত ৰাখি ললো সেই কামটো কৰি যোৱাৰ পথত যি সমৰ্থন আহিব যি সাপোৰ্ট দিব বা তাৰ বাধা বিঘিনি বা আপদ বিপদ যিবিলাক আহিব সেইবিলাকো মই নেউচি আগবাঢ়ি যোৱাটো হ'ব কি পজিটিভিটি যোগাত্মকতা কিন্তু আমি কিমান জনে চাওঁ যে মই যিটো চিন্তা কৰিছো বা মই যিটো লক্ষ্য নিৰ্ধাৰণ কৰিছো ই কিমান উচিত কিমান যুক্তিসংগত ন্যায় সম্পন্ন হয় তাৰ কাৰণে এটা উদাহৰণ লওক এজন সন্ত্ৰাসবাদীৰ কাৰণে তেওঁ সমাজত সন্ত্ৰাস সৃষ্টি কৰাটো তেওঁ লক্ষ্য তেখেতৰ জীৱনৰ উদ্দেশ্য আৰু তেওঁৰ বাবে পজিটিভিটি হ'ব তেওঁৰ বাবে যোগাত্মক হ'ব যে তেওঁ আৰু বেছি কেনেকৈ সন্ত্ৰাস সৃষ্টি কৰিব পাৰে ঠিক তেনেকৈ এজন হুৰা বেপাৰীৰ কাৰণে বা এজন কেঁচাৰীৰ কাৰণে হুৰা বেপাৰীজনৰ কাৰণে হ'ব কি যে তেওঁ কিমান বেছিকৈ হুৰা বিক্ৰী কৰিব পাৰে মদ বিক্ৰী কৰিব পাৰে কেঁচাৰীজনৰ কাৰণে হ'ব যে মই কেনেকৈ কিমান বেছি মই জীৱ হত্যা কৰিব পাৰোঁ মই মাংস কাটিব পাৰোঁ আৰু মই মাংস বিক্ৰী কৰিব পাৰোঁ ঠিক তেনেকৈ বিজ্ঞানীজনৰ কাৰণে হ'ব যে মই কেনেকৈ কোনো মৌলিক চিন্তা বা নতুন আৱিষ্কাৰ সৃষ্টি কৰিব পাৰোঁ যদি তেওঁ সঁচাকৈ মানৱদৰ্দী হয় সেই বিজ্ঞানীজন তেতিয়াহ'লে মানৱ জাতিৰ কাৰণে কি এনে মংগলজনক চিন্তা কৰিব কি মংগলজনক আৱিষ্কাৰ কৰিব পাৰে তাত তেওঁ নিয়োগ কৰিব তো মানুহৰ চিন্তা অনুসৰি মানুহৰ জীৱনৰ লক্ষ্য উদ্দেশ্যি যি যোগাত্মকতা বা পজিটিভিটি ই বেলেগ বেলেগ ধৰণে কাম কৰি আছে
পজিটিভিটি বা কোনো এটা শব্দ সি নিৰপেক্ষ, সি স্বয়ং আমাক কোনো এটা সফল বা কোনো এটা আমাক মংগলজনক স্থিতিলৈ সি লৈ যাব নোৱাৰে। গতিকে পজিটিভিটি টক্সিক হ'বনে, মৰাত্মক বিষাক্ত হ'বনে, নে ই সঁচাকৈ আমাৰ কাৰণে মংগলজনক হ'ব, মহৌষধ হ'ব, সেইটো নিৰ্ণয় কৰিব মোৰ চিন্তা বা মোৰ বিচাৰৰ ওপৰত, মোৰ বিবেচনাৰ ওপৰত। সন্ত্ৰাসবাদীজনৰ কাৰণে নিগেটিভ হৈ যোৱাটোৱেই তেওঁৰ কাৰণে পজিটিভিটি। সন্ত্ৰাসবাদীজনে যদি হত্যা কৰাত কোনোবাই বাধা দি দিয়ে বা তেওঁৰ কাৰণে যিটো নিগেটিভ, তেওঁ কোনো কৈ আছে যে তুমি এইটো নকৰিবা, তেওঁৰ কাৰণে সেইটো নিগেটিভ, বাট সেই নিগেটিভটো তেওঁৰ কাৰণে প্ৰকৃততে বা বিশ্বজনীন যিটো সত্য তাৰ কাৰণে কি হয়, ই পজিটিভ। গতিকে কোনো শব্দ সি স্বয়ং পবিত্ৰ বা মংগলজনক হ'ব নোৱাৰে। এতিয়া পজিটিভ বা নিগেটিভ বা যোগাত্মক বা ঋণাত্মক এই শব্দবিলাক আমি বাহিৰৰ পৰা এটা এনাৰ্জি হিচাপে লৈ বা মটিভেশ্যনেল হিচাপে লৈ ব্যৱহাৰ কৰাতকৈ আমাৰ প্ৰয়োজন আছে যে আত্মবোধ বা আত্মবিশ্লেষণ কৰা। যিটো কাম আমি কৰিবলৈ লৈছোঁ সেই কামটো কিয় কৰিবলৈ লৈছোঁ, কি উদ্দেশ্য। যদি উদ্দেশ্যটো সৎ হয়, মহৎ হয় আৰু সেই কামটো কৰাৰ প্ৰয়োজনীয়তা মোৰ বোধ হয়, তেনেহ'লে মোক কোনোবা বাহিৰৰ শক্তি মোক প্ৰয়োজন নহয়, কোনোবা বাহিৰৰ পৰা মোক কোনো এনাৰ্জি মোৰ প্ৰয়োজন নহয়। সি স্বয়ং নিজৰ ভিতৰত নিজেই স্বতঃস্ফূৰ্তভাৱে সি প্ৰকাশ হ'ব, সি স্বতঃস্ফূৰ্ত মোক কি হৈ যাব, এনাৰ্জি দিব। গতিকে এই মটিভেশ্যনেল ৱৰ্ডবিলাকতকৈ হাজাৰ গুণে শ্ৰেষ্ঠ নিজৰ আত্মবোধ, নিজৰ আত্মবিশ্লেষণ। ধন্যবাদ।